বহু লোকে ছালৰ খজুৱতি হ'লে এলাৰ্জি বুলি ভাবি ফাৰ্মেচীৰ পৰা এলাৰ্জিৰ ঔষধ ব্যৱহাৰ কৰা দেখা যায়। নহ'লে খৰ খজুৱতিৰ মলম আদিও ব্যৱহাৰ কৰা বহু সময়ত দেখা যায়। বহুতৰ এই বেমাৰ ভাল হৈ যায় আৰু কিছুমানৰ ক্ষেত্ৰত কেইদিনমানৰ পাছতে ই আকৌ দেখা দিয়ে আৰু পৰিয়ালৰ আন সদস্যৰো হ'বলৈ লয়। লাহে লাহে ই বাঢ়িবলৈ লয় আৰু সমস্যা বাঢ়ি গৈ থাকে। এই ভিডিঅ'টোত আমি এটা ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম, যাক স্কেবিজ বুলি কোৱা হয়। খজুৱতিটো আন ছালৰ এলাৰ্জি বা আন ধৰণৰ খজুৱতি ৰোগতকৈ কিছু পৃথক, কাৰণ ইয়াৰ খজুৱতি এটা নিৰ্দিষ্ট সময় থাকে আৰু ই দেহৰ বিশেষ কিছুমান অংশক বিশেষকৈ প্ৰভাৱিত কৰে। ভুল চিনাক্তকৰণ আৰু সঠিক তথ্যৰ অভাৱত বহু সময়ত মানুহে ইয়াক সাধাৰণ এলাৰ্জি বা সাধাৰণ খজুৱতি বুলি ভাবি চিকিৎসা কৰি থাকে, ফলত ই লাহে লাহে বাঢ়িবলৈ লয়। এই ভিডিঅ'টোত আমি আলোচনা কৰিম স্কেবিজ কি হয়, কোন কোন পৰিস্থিতিত ই অত্যধিক হ'ব পাৰে, আপুনি ইয়াক কেনেকৈ চিনাক্ত কৰিব পাৰিব, কেনেকৈ সহজে ইয়াৰ চিকিৎসা ল'ব পৰা যায়, এই সকলো বিষয়ে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। যিসকলৰ প্ৰয়োজন আছে বুলি ভাবে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। স্কেবিজ হৈছে এটা ছালৰ ৰোগ যি এটা সৰু পোকৰ বাবে হয়। এই পোকবিধৰ নাম হৈছে চাৰ্কপ্টিছ স্কেবি। সহবাসৰ পাছত ফাৰ্টিলাইজ মাইকী পোকটোৱে আমাৰ ছালত এটা সৰু সুৰুঙা বনাই লৈ ভিতৰলৈ সোমাই যায় আৰু তাতে প্ৰত্যেক মাইকী পোকে 4 পৰা 6 সপ্তাহৰ জীৱনকালত প্ৰায় 40 পৰা 50টা ডিম পাৰে। 3-4 দিনৰ পিছত ডিমৰ পৰা সৰু সৰু লাৰ্ভা ওলাই সুৰুঙাটোৰ ওপৰৰ অংশয়েদি বাহিৰলৈ ওলাই আহে। তাৰ পাছত ই আকৌ সৰু সৰু প্ৰাপ্তবয়স্ক মতা আৰু মাইকী পোক হিচাপে গঢ় লৈ উঠে। এনেদৰে ই পুনৰ শৰীৰক আক্ৰমণ কৰা ষ্টাৰ্ট কৰি দিয়ে। স্কেবিজৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াৰ ফলত যি তীব্ৰ খজুৱতি হয়, সি ৰাতিৰ সময়ত আৰু গৰম পানীত গা ধোৱাৰ পাছত অধিক বাঢ়ি যায়। স্কেবিজত হোৱা খজুৱতি আৰু ছাল ৰঙচুৱা হোৱাটো মূলতঃ এটা সংবেদনশীলতা প্ৰতিক্ৰিয়াৰ ফল। আমাৰ ছালৰ ভিতৰত পোকবিধে বনোৱা সুৰুঙাৰ ভিতৰত ই যিবিলাক বৰ্জ্য পদাৰ্থ এৰি যায়, সেইবোৰৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে প্ৰতিক্ৰিয়া দেখুৱায়। এই প্ৰতিক্ৰিয়াৰ ফলতে তীব্ৰ খজুৱতি হ'বলৈ আৰম্ভ হৈ যায়। প্ৰথমবাৰৰ সংক্ৰমণ হ'লে লক্ষণ দেখা দিবলৈ সাধাৰণতে প্ৰায় 3 পৰা 4 সপ্তাহ সময় লাগে, কিন্তু পুনৰ সংক্ৰমণ হ'লে হাইপাৰ চেন্সিটিভিটি ৰিয়েকশ্যনৰ কাৰণে লগে লগে লক্ষণে দেখা দিয়ে। লাহে লাহে শৰীৰৰ ভিতৰত কিছুমান সৰু সৰু দানা বা গুটি ওলাই আহিব পাৰে। কেতিয়াবা প্ৰথমে দানাবিলাক ওলাই আহে আৰু তাৰ পাছতহে লাহে লাহে খজুৱতি হ'বলৈ আৰম্ভ হয়। এই দানাবোৰ সাধাৰণতে মহে কামোৰাৰ দৰে সৰু সৰু হয়। কেতিয়াবা এইবিলাকৰ ভিতৰত পানী জমা হ'বলৈ লয় আৰু কেতিয়াবা ইয়াৰ পৰা পুজ পানীও ওলাব পাৰে। বেছি খজুৱাই থকাৰ ফলত বহু সময়ত এইবিলাকত ঘাঁ লাগি যায় আৰু ইনফেকশ্যন হোৱাও দেখা যায়। আপুনি যদি বেছি জোৰকৈ খজুৱাই স্কেচ কৰে, তেন্তে দানাবিলাকৰ ওপৰত ৰঙা দাগ বা ইয়াৰ ওপৰত সৰু ক্ৰাছ গঢ়ি উঠিব পাৰে। সাধাৰণতে এই দানাবিলাক ইফালে সিফালে সিঁচৰি থৈ থকা ধৰণৰ হয়, কিন্তু যদি ৰোগ বেছি বৃদ্ধি পায় তেন্তে দানাবিলাক একগোট হৈ থকাৰ বাবে ক্লাষ্টাৰ ৰূপতো দেখা দিব পাৰে। দাগবোৰ বেছিকৈ হাতত, হাতৰ আঙুলিৰ মাজৰ ভাঁজবিলাকত, কাষতলি, এলব', প্ৰস্ৰাৱৰ স্থানৰ আশে-পাশে আদিত দেখা যায়। ইয়াৰ উপৰিও স্তনৰ তলৰ ছালৰ ভাঁজত, নাভিৰ আশে-পাশে, পেটত, কঁকালত, নিতম্বত, কঁকালৰ তলৰ ভৰিৰ ওপৰৰ ভাগত দাগবিলাক বেছিকৈ দেখা যায়। এইবোৰ সাধাৰণতে সমানকৈ আৰু দুইফালে দেখা যায়। সময়ৰ সৈতে খজুৱতিৰ তীব্ৰতা বৃদ্ধি পায়। অৱশ্যে এই খজুৱতি গোটেই শৰীৰত হ'ব পাৰে। মুখমণ্ডল, মূৰৰ ছাল, ডিঙি, হাত আৰু ভৰিৰ তলুৱাত সাধাৰণতে স্কেবিজ নহয়। গতিকে ৰাতিৰ সময়ত বেছি খজুৱতি হোৱা, উল্লেখ কৰা ঠাইবোৰত সৰু সৰু দানা উপস্থিত থকা আৰু ঘৰৰ আন সদস্যৰো একে সময়ছোৱাত খজুৱতি আৰম্ভ হোৱা, এই সকলোবিলাক লক্ষণ একেলগে থাকিলে স্কেবিজ হোৱাৰ সম্ভাৱনাই বেছি। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে। শিশুসকলৰ ক্ষেত্ৰত এই ৰোগে গোটেই শৰীৰক প্ৰভাৱিত কৰিব পাৰে, অৰ্থাৎ হাতৰ তলুৱা, ভৰিৰ তলুৱাতো দানাবিলাক দেখা যায় আৰু কেতিয়াবা মুখমণ্ডল আৰু মূৰৰ ছালতো এই দানাবিলাক ওলাব পাৰে। স্কেবিজ কেনেকৈ সংক্ৰমণ হয়? প্ৰথম কাৰণ হৈছে সংস্পৰ্শ। যদি কোনো সংক্ৰমিত ব্যক্তিৰ সৈতে আপোনাৰ দীঘলীয়া বা ঘনিষ্ঠ সংস্পৰ্শ হৈছে, তেন্তে তাৰ পৰা আপোনালৈ এই ৰোগ বিয়পিব পাৰে। দ্বিতীয় কাৰণ হৈছে ব্যক্তিগত বস্তু ভাগ বতৰা কৰা। বিচনাৰ উপৰিও টাৱেল, বেডশ্বীট বা কিছুমান পিন্ধা কাপোৰৰ যোগেদিও এই ৰোগ সুচৰিব পাৰে। তৃতীয়টো মুখ্য ৰিস্ক ফেক্টৰ হৈছে অতি ভিৰ থকা ঠাই। ইয়াৰ ভিতৰত হোষ্টেলসমূহ আৰু পেয়িং গেষ্ট আদিও পৰে। কিছুমান হোটেল য'ত নিয়মীয়াকৈ পৰিচৰ্যা কৰা নহয়, তাৰ পৰাও এই ৰোগ বিয়পিব পাৰে। বিয়াৰ দৰে অনুষ্ঠানতো বহুত ভিৰ হয়। এনে ঠাইত যদি আপুনি অস্থায়ী ব্যৱস্থাত থাকিব লগা হয়, তেন্তে এজনৰ পৰা আনজনলৈ সহজে ই সংক্ৰমণ হ'ব পাৰে। অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমতো যদি নিয়মীয়াকৈ পৰিচৰ্যা নোহোৱা হয়, তেন্তে তাতো এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যদি ঘৰত এজনৰ এই ৰোগ হৈছে, তেন্তে ই অতি দ্ৰুতগতিত বাকী সদস্যসকলৰ মাজতো বিয়পি যাব পাৰে। এতিয়া ইয়াক লৈ এটা ভুল ধাৰণা আছে যে এই খজুৱতি কেৱল মলিনতাৰ বাবে হয় বা মলিন পৰিৱেশত থকা লোকৰ মাজতহে হয়। যিসকল লোকে নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পূৰ্ণ যত্ন লয়, তেওঁলোকৰো এই ৰোগ হ'ব পাৰে। মুখ্য কথাটো হৈছে সেই ঠাই বা বস্তুৰ সৈতে আপোনাৰ দীঘলীয়া সংস্পৰ্শ হৈছিল নে নাই, য'ত আগতে এই পোকবিধ উপস্থিত আছিল। অতি সংক্ষেপত যদি কোৱা হয়, তেন্তে ইয়াৰ কাৰণ হ'ল এবিধ পোক আৰু ইয়াৰ ৰিস্ক ফেক্টৰসমূহ হৈছে সংস্পৰ্শ, ব্যক্তিগত বস্তু ভাগ বতৰা আৰু অতি ভিৰ থকা ঠাই। চিকিৎসকে কিছুমান বিশেষ অংশ ভালদৰে পৰীক্ষা কৰি আপোনাক কিছুমান প্ৰশ্ন সুধিব পাৰে, যেনে খজুৱতিৰ সময়, বিশেষকৈ ৰাতি বেছি নেকি,
ঘৰৰ আন কাৰোবাৰো একে সমস্যা আছে নেকি ইত্যাদি। এই তথ্যসমূহৰ আধাৰত বেছিভাগ ক্ষেত্ৰতে ৰোগ নিৰ্ণয় ক্লিনিকেলভাৱে কৰা হয়, অৰ্থাৎ কোনো বিশেষ টেষ্টৰ প্ৰয়োজন নাথাকে। লক্ষণ আৰু ক্লিনিকেল এক্সামিনেশ্যনৰ জৰিয়তে এইটো সহজে চিনাক্ত কৰিব পৰা যায়। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল বহু মানুহে ইয়াক সাধাৰণ খজুৱতি বুলি ভাবি মেডিকেল দোকানৰ পৰা বা অযোগ্য ব্যক্তিৰ পৰা চিকিৎসা লৈ থাকে। যদি ঠিকমতে চিনাক্ত নহয় তেন্তে ভুল ঔষধ ব্যৱহাৰ কৰাৰ ফলত অপ্ৰয়োজনীয় পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু অন্য সমস্যাও হ'ব পাৰে। গতিকে যদি আপোনাৰ সন্দেহ হয় যে এইটো স্কেবিছ হ'ব পাৰে তেন্তে নিশ্চয়কৈ এজন চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ সঠিক পৰামৰ্শ লোৱাটো উচিত। চিকিৎসকে ৰোগ নিৰ্ণয় কৰাৰ পাছত কিছুমান বিশেষ ঔষধ লিখি দিয়ে, যেনে বেনজাইল বেনজয়েট, গামা বেনজিন হেক্সাক্লৰাইড, পাৰমেথ্ৰিন, প্ৰটামিটন, আইভাৰমেক্টিন লোচন আদি। এই ঔষধসমূহ সকলোৰে বাবে ছেফ নহ'বও পাৰে, সেইবাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ গৰ্ভাৱস্থাত আৰু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত সকলো ঔষধ ইউজ কৰিব নোৱাৰি। এই ঔষধবিলাকৰ ব্যৱহাৰৰ নিয়মো কিছু সুকীয়া। চিকিৎসকে যি ক্ৰীম বা লোচন দিয়ে সেইটো যথেষ্ট পৰিমাণে গোটেই শৰীৰত লগাব লাগে, অৰ্থাৎ কেৱল দানা থকা ঠাইত নহয়, ডিঙিৰ তলৰ পৰা ভৰিৰ আঙুলিলৈকে সমগ্ৰ শৰীৰত ভালদৰে ইয়াক লগাব লাগে। বিশেষকৈ যিবোৰ ঠাইত বেছি প্ৰভাৱিত হৈছে সেই ঠাইবিলাকত ভালদৰে এই লোচন বা ক্ৰীম লগাব লাগে। আৰু ক্ৰীম লগোৱাৰ পাছত হাত ধুব নালাগে, কিয়নো আপুনি খজুৱালে এই পোকবিধৰ ডিমবিলাক নখৰ ভিতৰত সোমাই থাকিব পাৰে। গতিকে ঔষধ হাত বা নখৰ আশে-পাশেও থাকিব লাগে যাতে এই ডিমবিলাক ধ্বংস হৈ যায়। চিকিৎসাৰ সময়ত ভাত খাওঁতে চামুচ ব্যৱহাৰ কৰিব। ক্ৰীম বা লোচন লগোৱাৰ পিছদিনা উঠি আপুনি প্ৰথমে আপোনাৰ বিছনা পাতি আৰু পিন্ধা কাপোৰবিলাক ভালদৰে ধুই ল'ব লাগে। যিবোৰ বস্তু ৰ'দত শুকুৱাব পাৰি সেইবিলাক ৰ'দত দিব লাগে, তাৰ পাছত নিজেও গা ধুই ল'ব লাগে। কিছুমান লোচন এবাৰ লগালেও হয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত 2-3 দিন পৰ্যন্ত প্ৰতিদিনে লগাব লাগে। আদৰ্শ নিয়ম অনুসৰি ঘৰৰ সকলো সদস্যই লক্ষণ থাকক বা নাথাকক লোচনবিধ লগাব লাগে, কাৰণ এই ৰোগ সহজে এজনৰ পৰা আনজনলৈ বিয়পি যাব পাৰে। কিন্তু কমেও যিসকলৰ সন্দেহজনক লক্ষণ আছে বা আপোনাৰ সৈতে অতি ঘনিষ্ঠ সংস্পৰ্শত আছে তেওঁলোকক লোচনবিধ লগাবলৈ ক'ব লাগে। এইদৰে একেলগে সকলোৰে চিকিৎসা কৰিলে আপুনি আপোনাৰ পৰিয়ালৰ পৰা এই খজুৱতিবিধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি শেষ কৰিব পাৰিব। স্কেবিজৰ চিকিৎসাৰ বাবে খোৱা ঔষধো পোৱা যায়, কিন্তু লোচনৰ ব্যৱহাৰহে বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। চিকিৎসকে প্ৰয়োজন অনুসাৰে কিছুমান ছাপৰ্টিভ ট্ৰিটমেণ্টো দিব পাৰে। উদাহৰণ হিচাপে খজুৱতিৰ বাবে খোৱা এণ্টিহিষ্টামিনিক্স, আৰু যদি ছালখনৰ দানাবিলাক সংক্ৰমণ হৈছে আৰু পুঁজ হৈছে তেন্তে এণ্টিবায়টিক্সৰ ব্যৱহাৰ কৰা দেখা যায়। এনেধৰণৰ খজুৱতিত কি কৰিব নালাগে? ৰাতি বেছি হোৱা খজুৱতিক সাধাৰণ এলাৰ্জি বুলি ভাবি নল'ব। কেৱল দানাবিলাকৰ ওপৰত ঔষধ লগাব নালাগে, ডিঙিৰ তলত গোটেই শৰীৰত ইয়াক সঠিকভাৱে লগাব লাগে। ঘৰত আন কাৰোবাৰ অলপো যদি লক্ষণ থাকে তাক অৱহেলা নকৰিব। এজনক এৰি দিলে চিকিৎসা অসম্পূৰ্ণ হৈ ৰয় আৰু পুনৰ সংক্ৰমণ হ'ব পাৰে। গতিকে সকলো সদস্যই একেলগে চিকিৎসা লোৱাটো অত্যন্ত দৰকাৰী। লগোৱাৰ পিছত যিবিলাক সাৱধানতা অৱলম্বন কৰিব লাগে, যেনে বিচনা, কাপোৰ ধোৱা, ৰ'দত শুকোৱা আদি, এইবিলাক সঠিকভাৱে পালন কৰিব লাগে। সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ ইউজ কৰিব, কাৰণ সকলো ঔষধ সকলোৰ বাবে নহয়। যদি চিকিৎসা আধাতে এৰি দিয়া হয় তেন্তে ৰোগটো লাহে লাহে পুনৰ হ'বলৈ লয় আৰু আকৌ একেধৰণৰ খজুৱতি আৰম্ভ কৰিব পাৰে। মনত ৰাখিব, প্ৰতিটো ৰাতিৰ খজুৱতি কিন্তু স্কেবিছ নহয়। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন আৰু নজনা কথা জানিব পাৰিলে। আজিলৈ মই ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক আৰু হেল্ডি হৈ থাকক। নমস্কাৰ।